শুৱালকুছিৰ পিকে ৰোডত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। তীব্ৰ বেগত আহি থকা AS25Y9838 নম্বৰৰ মটৰ চাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ ঠিকাতে নিহত হয় চালক জ্যোতিষমান দাস আৰু আহত হয় লগত অহা আন দুজন আৰোহী দীক্ষিত ডেকা আৰু জনাৰ্দন ঠাকুৰীয়া। জানিব পৰা মতে তিনিওজনৰে ঘৰ শুৱালকুছিৰ কেওটপাৰাত। আহত দুয়োজনকে লগে লগে শুৱালকুছিৰ চিকিৎসালয়লৈ নিয়া হয় যদিও অৱস্থা অতি সংকটজনক দেখি চিকিৎসকে জেমছেটলৈ প্ৰেৰণ কৰে। আপোনালোক ইয়াতে থাকে? মই কি হৈছিল ঘটনাটো? কি হৈছিল ঘটনাটো? তাৰমানে আহি পেলাই গাড়ীখন এক্সিডেণ্ট হোৱাৰ পাছত আমি উলিয়াই আহিলোঁ। উলিয়াই আহি পেলাই দুটা ল'ৰা পৰি গ'ল। তাৰমানে তাতে কেইজন ল'ৰা আছিল? তিনিটা আছিল। তিনিটা ল'ৰা আছিল। যিটো পিছফালে আছিল এইটো তাৰমানে আটাবাৰী আছিল। ধৰৈ এনেকৈ আটাবাৰী আছিল। মই কি কৰিম, গাড়ী মাতে এনেকৈ কৈ আছে আৰু কৈ থাকোঁতে আৰু আমি 16জন তিতাতে নিহত হৈছে। চলাটো ডেট হৈছিল, লগতে ডেট হৈছিল আৰু 10 মিনিট আছিল আৰু 10 মিনিটমান আছিল আৰু তাৰপিছত ডেট আৰু তাৰপিছত মাজতটোক আৰু লৈ গ'ল এই পিছত থকা চলিটোৱে